প্ৰশ্ন শংকৰাচাৰ্য কিহত বিশ্বাস কৰিছিল? উত্তৰ অদ্বৈতবাদত। প্ৰশ্ন ৰামচৰিতমানসৰ ৰচক কোন? উত্তৰ হ'ব তুলসী দাস। প্ৰশ্ন গুৰু নানকৰ ধৰ্মীয় বাণীসমূহ কোনখন গ্ৰন্থত সন্নিৱিষ্ট কৰা হৈছে? উত্তৰ হ'ব গুৰু গ্ৰন্থ চাহিবত। প্ৰশ্ন অসমত কোনজন মহাপুৰুষৰ নেতৃত্বত নব্য ভক্তিবাদে প্ৰচাৰ লাভ কৰে? উত্তৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নেতৃত্বত। প্ৰশ্ন অসমীয়া ভাষা কলা কৃষ্টি আৰু জাতিৰ কাণ্ডাৰী বুলি কাক অভিহিত কৰা হয়? উত্তৰ হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক। প্ৰশ্ন কলম্বাছৰ দ্বাৰা কেতিয়া আমেৰিকা আৱিষ্কৃত হৈছিল? উত্তৰ হ'ব 1492 খ্ৰীষ্টাব্দত। প্ৰশ্ন নেদাৰলেণ্ডৰ পৰা অহা ওলন্দাজ বেপাৰীসকলে কেতিয়া ভাৰতবৰ্ষৰ পুলিকটত তেওঁলোকৰ প্ৰথমটো দুৰ্গ সাজে? উত্তৰ হ'ব 1609 খ্ৰীষ্টাব্দত। প্ৰশ্ন ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া প্ৰতিষ্ঠা লাভ কৰিছিল? উত্তৰ হ'ব 1599 খ্ৰীষ্টাব্দত। প্ৰশ্ন হ'ল ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া অনুমতি পত্ৰ লাভ কৰে? উত্তৰ হ'ব 1600 খ্ৰীষ্টাব্দত। প্ৰশ্ন পলাচীৰ ৰণ কেতিয়া সংঘটিত হৈছিল? উত্তৰ হ'ব 1757 খ্ৰীষ্টাব্দত। প্ৰশ্ন ভাৰতত আধুনিক যুগৰ সূচনা কেতিয়া হৈছিল? উত্তৰ হ'ব 1757 চনৰ পলাচী যুদ্ধৰ পিছৰে পৰা। প্ৰশ্ন হৈছে ৰেগুলেটিং এক্ট নামে আইন কেতিয়া বলৱৎ কৰিছিল? উত্তৰ হ'ব 1773 খ্ৰীষ্টাব্দত। প্ৰশ্ন পিটৰ ভাৰত শাসন আইন কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ হ'ব 1784 খ্ৰীষ্টাব্দত। প্ৰশ্ন সত্যবিলোপ নীতি কেতিয়া উদ্ভাৱন কৰা হৈছে? উত্তৰ হ'ব 1834 খ্ৰীষ্টাব্দত।